मानास माहारियारि हाग्रामायाव आयेन बेरेखायै बाला अन्थाइ जावखांनायनि अजद ओनसोलनि माखासे आफाद गौथुमनि मानास माहारियारि हाग्रामानि बासबारि रेन्जनि सिङाव थानाय नारेंगुरि ओनसोलनि बिसपानि केम्पनि बेकि दैमायाव हाग्रा बिफाननि आशीर्बादाव हा माफियाया सान हर आयेन बेरेखा बाला अन्थाइ जावखांनाय खामानिया सोलिगासिनो। बे बिथिङाव हाग्रा बिफाना गोहैलो नोजोर होनायनि बेरेखा खालामनायजों लोगोसे गोख्रों अजद दिखांदों जायगानि गोबां आफाद गौथुमफोरा। गुबुन फारसेथिं हाग्रा बिफाननि मेगन सिगाङावनो मानास टाइगार प्रजेक्टनि हायाव हा माफियाया माबोरै बाला अन्थाइ जावखांनाय खामानिखौ मावनो हायो बेयो रायजोफोरनि गेजेराव मोनसे गिदिर सोंलु बेरखांदों। आमार नारेंगुरी बिसपानी केम्पर मजत जी खनन बोली कब लगे खनन कार्य चलि आछे। प्रथमतो कथा टाइगार प्रजेक्टर कोर एरिया और फरेस्ट डिपार्टमेंटर कोनो सिक्यूरिटी तेनेके कोनो गार्ड एको नाई। और आमी निजे फोन करिसिलु रेंजारक, रेंजारे কৈছিলে एटु एटा वाटार रिसोर्सर পৰা কৰা বুলি, কিন্তু वाटार रिसोर्सर इन्जिनियारत आमी गम पालो आहाते जे एटु वाटार रिसोर्सर काम নহয়, एटु टोटली फरेस्ट डिपार्टमेंटर काम, टोटली कोर एरियार काम। और नदी एटा नेचुरेली प्राकृतिक भावे रूप लय बा हलाय, किन्तु इयाते माने फोर्सली एटा डाइभार्ट करार चेष्टा करि आछे, जिटु नेকি 2007 বা 4 जेनेকুৱা बानपानी হৈছিল। आमार जिटु बिसपानी केम्पर काखर मथाउरि एসমयत भाঙি বিভিন্ন হাজার হাজার মানুষ ক্ষতিগ্রস্ত হয়েছিল। এই নদীটি যদি ডাইভার্ট হয় আর পুনৰ মেইন আমার মূল নদীত লাগে তেতিয়াহ'লে আমার অদূর ভবিষ্যতে আপকামিং ইয়ারত বানপানী হোৱাৰ সম্ভাৱনা আছে। আৰু এইটো টোটেলি আমি বাবাৰী ৰাইজ হিচাপে গৰিহণা দিছোঁ আৰু এইটো টোটেলি বন্ধ হ'ব লাগে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কাৰণত মিছা কথা মাতিলে মই গম নাপাওঁ, যে না মানে পইচা মাৰি খোৱাৰ ধান্দা আছে, না ইষ্টিমেট আছে, না ৱৰ্ক অৰ্ডাৰ আছে, একো নাই। এখন ইয়াতে JCP আৰু এখন কোকলেন আজি ৰাতি দিনে কাম চলি আছে। আৰু টাইগাৰ প্ৰজেক্টৰ কোৰ এৰিয়া হয়। টাইগাৰ প্ৰজেক্টৰ কোৰ এৰিয়াত যথেষ্ট একচুৱেলি এইটো এডাল খৰিও তাৰ পৰা আনিব নোৱাৰে, যথেষ্ট গাইডলাইন অৱলম্বন কৰিব লাগে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় এই ক্ষেত্ৰত মানে নিমাত আৰু কথাষাৰ কিয় ডাইভাৰ্ট কৰিব খুজি আছে এইটো সন্দেহৰ আৱৰ্তত। ইয়াতে মানাসৰ ভিতৰত কাম হৈ আছে, তাৰমানে আমি ৰাইজৰ আমি গম পালোঁ কিবাকে, তাৰপিছত আমি ৰেঞ্জাৰ ছাৰক জনাই ভিতৰত আহিলোঁ। ভিতৰত আহি চাওঁ যে যিখিনি জেগাত তেওঁলোকে কাম কৰি আছে এইখিনি জেগা কাম কৰিলে আমাৰ যিটো মাথাউৰি আছে, এইবাৰতো মাথাউৰিটো নাথাকে। যেতিয়া 4 যেনেকুৱা বানপানী আহিছিল আপোনাৰ পাঠশালা, ভৱানীপুৰ, আমাৰ এই গোবৰধানা এইগিলা মানে পানীত ডুব গৈছিল। এই তেনেকুৱা পৰিস্থিতি এটা হ'ব। তেওঁলোকে ময়মলতি মতে যিগিলা কাম কৰে এইগিলা চৰকাৰৰ কোনো ইষ্টিমেট নাই, ইঞ্জিনিয়াৰে কয় যে আমি ক'ব নোৱাৰোঁ। যিটো কাম কৰি আছে এই কামটো একদম অবৈধভাৱে কৰি আছে, আৰু এইটো সোনকালে চৰকাৰে এটা তদন্ত দি কামখিনি বন্ধ কৰাব লাগে। কোনে কৰি আছে কামটো এথান শুনামতে ৰেঞ্জাৰে কেৰাণী বুলি একজন মানুহ আছে, তাক মানে দায়িত্ব দিছে আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা। কোনো এডুকেশ্যনৰ কাম নহয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা। আৰু আমি ইঞ্জিনিয়াৰকো সুধিছিলোঁ, ইঞ্জিনিয়াৰে ক'লে যে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰে কাম, আমাৰ কোনো কাম নহয়। আৰু গাঁতটো খান্দিছিলে, মই এইটো ইষ্টিমেটে বুজি নাপালোঁ যে একবাৰ তেওঁলোকে গাঁত খান্দিলে আৰু গাঁতটো কিয় বা আৰু ৰাইজৰ কথা মতে আৰু বন্ধ কৰি আছে। যেতিয়া ইষ্টিমেটে আছে কামখিনি পূৰা কৰি দিব লাগিছিল, তো ইথান মানে কামখিনি আৰু আকৌ নিজৰ মতে মানে বন্ধ কৰি আছে। টকাখিনি মাৰাৰ আত্মসাৎ কৰাৰে ধান্দা, এইটো নহ'লে এনেকুৱা কিয় হ'ব? জাষ্ট মানে এইটো যিটো পানী আছে এই পানীটো জাষ্ট ইটো নালা দিয়ে ওলাই দিয়ে আৰু বাকী একো কাম নাই। কি কাৰণত? কাৰণ মানে এইটো যে নালাটো আছে সেইটো নালা দি পানীটো বেছি যাই আছে, যে সিপাৰে যে এটা ব্ৰিজ আছে সেই ব্ৰিজটো মানে এফেক্ট হৈ আছে। কোনটো ভিতৰত ইফেক্ট হৈ আছে? এই নাৰায়ণগুৰি। তো সেইটো পানীটো মানে সেইটো ছাইডেদি নহয়, মেইন মাজেদিহে যাবৰ কাৰণে হেৰি অলপ কাটি দিবা। হেৰি এইটো এটা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নদী এটা। আপুনি এইটো পানীটো ইফালৰ পৰা সিফালে আপোনাৰ ইচ্ছা কৰি বৱাই নি আপুনি ৰাখিব পাৰিব না? সেইটোতো মই ক'ব নাই, এইটো বাৰিষা কথা। এতিয়া কামটো কোনটো ডিপাৰ্টমেণ্টৰ কাম? ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিমান টকাৰ কাম এইটো? কামটো বা কিমান এইটো মই নাজানো। আপুনি কি দায়িত্বত আছে? মই মানে কামটো চাব কাৰণে আহিছোঁ। কামটো তদাৰক কোনে কৰি আছে? ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰি আছে। মানাহৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট কোনটো ৰেঞ্জ? এই বাঁছবাৰী ৰেঞ্জ। বাঁছবাৰী কোনে? ৰেঞ্জাৰে নেকি? ৰেঞ্জাৰ আছে। ৰেঞ্জাৰে মানে সেইদিনা অপেনিঙত দিনা ৰেঞ্জাৰ ছাৰ আহিছিল লগত। ঠিকাদাৰ কোন ইয়াৰে? ঠিকাদাৰ আমাৰ দাদা। কি নাম তেওঁৰ? জহুৰুল ইছলাম। জহুৰুল ইছলাম। কিমান টকাৰ কাম আপুনি নাজানে? এইটো মই নাজানো। তো কামটো এতিয়া আমি দেখা পালোঁ, কামটো তেওঁলোকে ঠাণ্ডাখিনি আকৌ বন্ধ কৰি আছে। কিয় বন্ধ? ৰাইজে মানে কমপ্লেইন দিছে যে এইটো আমাৰ গাঁৱত অসুবিধা হ'ব, সেইটো কাৰণে। আপোনালোকে ৰাইজৰ লগত ৰাইজৰ যদি অসুবিধা হ'ব, ৰাইজৰ লগত একো আলোচনা কৰা নাছিল নেকি?
নাই এনেকুৱা ধৰক আমি যিটো ভাবিছোঁ বা আমাক যিটো হেৰি দিছে আমাৰ বস্তিত কোনো ক্ষতি হোৱাৰ হিচাপে আমি কামটো কৰা নাই, যাতে নদীৰ কোনো ছাইডত আমি কাম কৰা নাই, নদীৰ মাজতহে এটা চৰ খালি অলপমান কাটি মানে আমি মেইন নদীতে সেইটো যিটোৰ পৰা পানীটো মানে চিধা কৰি আমি সেইটো নদীতে পেলাম, ডাইভাৰ্ট কৰি সেইটোতে দিম বুলি হেৰি কৰিছোঁ। তাৰপিছত পানীটো তাত পেলোৱাৰ পিছত কি মানে সেইফালে এফেক্টটো কমি যাব? সেইটো কমিব বুলি ভাবা হেৰি কৰা এষ্টিমেট কোনে হেৰিটো কাৰণে এষ্টিমেটটো কাৰণে ইৰিগেশ্যনৰ নেকি? ইৰিগেশ্যনৰ নহয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অঁ। আপোনালোকে জেগাখিনি চাই দেখিলে যে মানসৰ ভিতৰত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অবৈধভাৱে ক'ত কিবা কেনেকুৱা পৰিকল্পনাৰে কি কৰিবলৈ এনেকুৱা খনন কৰি আছে আমি গম নাপাওঁ। ৰেঞ্জাৰ ছাৰক সোধাৰ পিছত কি ক'লে যে এইটো মানে ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টৰ কাম, কিন্তু আপোনালোকে নিজেও আছিলে, সকলোৱে জানো যে আমাৰ ইঞ্জিনিয়াৰজনক লগ পালোঁ, সি কি কৰে একদম ডিনাই কৰি তেখেতৰ ডিপাৰ্টমেণ্টৰ কাম নহয়, এইটো সম্পূৰ্ণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম। কিন্তু আমি বুজা নাই কেনেবাকৈ এইটো কাম কৰিলে আকৌ ৰাইজে জনাৰ পিছত আমি দল সংগঠন বা ৰাইজ আৰু মানসৰ পৰ্যটনৰ লগত যিখিনি ব্যক্তি আছে আমি ইয়াতে উপস্থিত হোৱাৰ লগে লগে এই গোটেই ৰাতি দিন গাঁতটো খন্দাৰ পিছত আকৌ বন্ধ কৰি দিলে। প্লেন এষ্টিমেটটো এক মুহূৰ্ত চেঞ্জ হৈ গ'ল। যদি এইটো আমাৰ ৰেঞ্জাৰ অভিনৱ বৰুৱা ডাঙৰীয়া তেখেতৰ নেতৃত্বত হৈ আছে, কেনেবাকৈ কৰি আছে, যদি যেনেকুৱা পৰিকল্পনাত কৰি আছে 2004 আৰু হাতত যেনেকুৱা আমি ভুগিবলগীয়া হৈছিল, এই বজালী পাঠশালা ভৱানীপুৰ এই অঞ্চলৰ মানুহে বিস্তীৰ্ণ বানত জাগ হৈছিল এই এলেকাবিলাক, তেনেকুৱা পৰিকল্পনা হ'ব যদি এইটো আকৌ খান্দে ভালকৈ, কিন্তু আমি এইটোৰ বিৰোধিতা কৰিছোঁ। কিন্তু আচৰিত কথা এইটোৱেই যে মুহূৰ্ততে কেনেকুৱা প্লেন এষ্টিমেটটো চেঞ্জ হ'ল, খান্দা ঘাট আকৌ বন্ধ কৰি আছে। আপোনালোকে নিজেও চালে যে আমি এইটোৱে আহ্বান জনাওঁ, আমি APMCৰ ফালৰ পৰা মানসৰ লগত যিখিনি পৰ্যটনৰ লগত জড়িত আছে এই ব্যক্তিসকলে এইটো আহ্বান কৰাওঁ, এইটো বন্ধ হ'ব লাগে। আৰু যদি তেনেকুৱা কিবা হৈছে, নদীখন প্ৰাকৃতিকভাৱে চলি আছে, প্ৰাকৃতিকভাৱে চলক না, নদী খান্দি ইফালে কৰাৰ কি প্ৰয়োজন আছে? হা, বেকাৰ এইবিলাক ৰাজকোষৰ ধন অপব্যয় কৰি লাভ আছে নেকি? তো আমি এইটোৱে এটা কথা ক'ব বিচাৰিছোঁ যে এই যিখিনি পৰিকল্পনা কৰি আছে বেলেগক লৈ ৰেঞ্জাৰ ডাঙৰীয়া, এইটো চৰকাৰী ধন আত্মসাৎ কৰাৰ এটা পৰিকল্পনা, এইটো বন্ধ কৰিব লাগে। আৰু ওচৰ চুবুৰীয়াৰ মানুহৰ ক্ষতি কৰা কাম বন্ধ হ'ব লাগে। আৰু কেতিয়াও যাতে এই পদক্ষেপ ল'ব নোৱাৰে তাৰ কাৰণে আমি ৰেঞ্জাৰ ডাঙৰীয়াক আহ্বান জনাইছোঁ, আৰু এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। আমি বিভাগ কৰ্তৃপক্ষক এই যিটো কাম হৈ আছে ৰাজকোষৰ ধন অপব্যয় বা আত্মসাৎ কৰাৰ পৰিকল্পনা, এইটো উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে আৰু এই কামটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে।